কিয় ষ্টেডিয়াম লাগে বোলে পুলিচৰ ইণ্টাৰভিউ হ'ব নহয় গতিকে ৰাতিপুৱা দৌৰিব লাগে এতিয়া আপোনালোকে চাব জুলাইত পুলিচৰ ইণ্টাৰভিউ ডেকা ল'ৰা ছোৱালীবিলাকে মদ খোৱা জুৱা খেলাৰ কথা বাদ দি ৰাতিপুৱা সদায় ৰাস্তা দৌৰি থাকে কেনেকে আমি পুলিচত চাকৰি পাম লক্ষ্য কৰক আমাৰ ৰাজ্যখনত কিমান পৰিৱৰ্তন হ'ল মই যেতিয়া কৈছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহেতো মোক হাঁহিছিলে মোক ভাল পোৱা মানুহখিনিও কৈছিলে যে এই কথাটো ক'ব নালাগিছিল ভৱিষ্যতে এইটোৱে তোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ বদনাম হ'ব কিন্তু আজি আপোনালোকে চিন্তা কৰক চাওঁতে ৯৬,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে এটাও কোৰ্ট কেছ নহল কোনো এটা দালালে এটকা খাব নোৱাৰিলে ইমান নিকা আৰু স্বচ্ছতাৰে আমি চৰকাৰী চাকৰি দিলো আৰু ৪,০০০ দিলে 1 লাখ হৈ যায় কিন্তু 1 লাখতো আমি শেষ কৰিব খোজা নাই অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষাৰ আমি পূৰ্তি যাতে হ'ব পাৰে তাৰ বাবে আমি কাম কাজ কৰাটোৰ ওপৰতে বিশ্বাস কৰো 1 লাখৰ দেউনা পাৰ হৈ এইবাৰ আমি আৰু ৩৫,০০০ চাকৰি আমি বিজ্ঞাপন মুকলি কৰি দিছো যাতে আৰু ৩৫,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে পৰিৱৰ্তন কিমান হৈছে ধেমাজিত আছিলো ল'ৰা কেইটামানে মোক আহি ক'লে যে ষ্টেডিয়ামখন অলপ মাটি তাটি পুতি ঠিক কৰি দিব লাগে মই ক'লো বাবা তহঁতি খেল নেকি বোলে দাদা আমি নেখেলো মই বোলে তহঁতৰ কিয় ষ্টেডিয়াম লাগে বোলে পুলিচৰ ইণ্টাৰভিউ হ'ব নহয় গতিকে ৰাতিপুৱা দৌৰিব লাগে এতিয়া আপোনালোকে চাব জুলাইত পুলিচৰ ইণ্টাৰভিউ ডেকা ল'ৰা ছোৱালীবিলাকে মদ খোৱা জুৱা খেলাৰ কথা বাদ দি ৰাতিপুৱা সদায় ৰাস্তা দৌৰি থাকে কেনেকে আমি পুলিচত চাকৰি পাম আগতে ল'ৰাবিলাকে কি কৰিছিল যে দৌৰিটো চাকৰি নাপাওঁ মন্ত্ৰী এমএলএক টকা দিহে চাকৰি পাম সেই পৰিৱেশ আমি অসমত 2টা বছৰৰ ভিতৰতে পৰিৱৰ্তন কৰিলো যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো তেনে মানুহে কৈছিলে যে এইটো ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব ইলেকশ্যনৰ সময়ত অৰুণোদয় আছিলে 800 টকা আজি চাওঁতে অৰুণোদয় 1250 টকা হ'ল ইলেকশ্যনৰ আগত অৰুণোদয় পাইছিল 18 লাখ মানুহে আজি অৰুণোদয় পায় 27 লাখ মানুহে আৰু এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় দিম শ্ৰদ্ধাৰ ৰাইজ মোৰ মনত এটা কল্পনা আছে যে আমাৰ পৰিয়ালবিলাকৰ হাতত ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ড থকা পৰিয়ালত যদি আমি তেতিয়াহ'লে অৰুণোদয় পোৱা নোপোৱাৰ কথাটোৱে নোহোৱা হৈ যাব আৰু সেইকাৰণে লাহে লাহে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি অৰুণোদয়ত সামৰি ল'বৰ কাৰণে চেষ্টা কৰি আছো আৰু মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰিব পাৰিব আজি সোলাৰ পাৱাৰৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান দিন আগতে এটা ডাঙৰ আঁচনিৰ কথা ঘোষণা কৰিছে সেইটো হৈছে যে আমাৰ ঘৰে ঘৰে আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো নেকি আমাৰ প্ৰত্যেকৰ ঘৰৰ ওপৰত যদি আমি সোলাৰ পেনেল লগাও 300 ইউনিটছ আমি বিজুলী শক্তি উৎপাদন কৰিব পাৰো আমাৰ ঘৰত খৰচ হয় 200 ইউনিট 250 আৰু সাধাৰণ পৰিয়ালৰ ঘৰত যি পৰিয়ালত 2টা ল'ৰা ছোৱালী স্কুলত গৈছে পঢ়িছে বহুত ব্যৱসায় এয়াৰ কণ্ডিশ্যন আদি নাথাকে 100 ইউনিট পাৱাৰে আমাক লাগে যদি 300 ইউনিটৰ আমি সোলাৰ পাৱাৰ ঘৰে ঘৰে লগাব পাৰো আৰু 150 ইউনিট যদি আমি নিজে ব্যৱহাৰ কৰিব পাৰো 150 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডত বিক্ৰীও কৰি দিব পাৰো অৰ্থাৎ সৌৰ শক্তিৰ জৰিয়তে আমি ঘৰৰ উপাৰ্জনো বঢ়াব পাৰো মোদী ডাঙৰীয়া এটা ডাঙৰ তাৰ স্কিম আনি আছে ৰাজ্য চৰকাৰেও তাত আৰু সাহায্য দিব আমি সৌৰ শক্তিৰ জৰিয়তে অসমৰ প্ৰতিটো ঘৰতে বিজুলীৰ ব্যৱস্থা কৰাৰ বাবে এটা সুন্দৰ আঁচনিও হাতত লৈছো আজি আমাৰ বৰহমপুৰ সমষ্টিত এটা সদ্ভাৱনা ভৱন নিৰ্মাণ কৰা হৈছে 1,40,00,00,000 টকা ব্যয়েৰে 500 লোক বহিব পৰা সদ্ভাৱনা ভৱন এটাও আজি আমি ইয়াতে ৰাইজৰ হৈ উৎসৰ্গিত কৰিছো